তোমাক চাম বুলি ৰৈ থকা সেই সময়বোৰ সঁচাকৈ এক মধুৰ স্মৃতিৰ এক সঁচা জীয়া কাহিনী। পুৱা প্ৰায় 9মান বজাত মই ৰৈ থাকোঁ পদূলিত, কাৰণ তুমি স্কুল যোৱা সময় হৈ পৰিল আৰু তুমি 9মান বজাত স্কুল আহা। সেয়েহে মোৰ মন বহুত ভাল লাগি আছে, কাৰণ তোমাক দেখিম। যদিও তোমাক প্ৰপ'জ কৰিব পৰা নাই, যদিও তোমাক মই ভাল পাওঁ বুলি ক'ব পৰা নাই, কিন্তু তথাপিতো মই মনে প্ৰাণে তোমাক ভাল পাই পেলাইছোঁ। সেইকাৰণে তোমাক চাবলৈ ইচ্ছুক, অৰ্থাৎ তুমি অহাৰ কাৰণে মই বাট চাই ৰৈ আছোঁ। কিন্তু ভিতৰৰ পৰা মায়ে মান মাতি থাকে, এই ল'ৰাটো নহয়, ভাত খাই নলয়, কি কৰি আছে জানো। মায়েনো কেনেকৈ গম পাব মই কি কৰি আছোঁ বা মই কি ডিউটি কৰি আছোঁ। পিছে মায়ে মাতিলে বুলি ভিতৰলৈতো এপাক সোমাই যাবই লাগিব, নহ'লে আকৌ মায়ে আহি সকলোখিনি গমেই পাব। সেইকাৰণে মায়ে মাতিছে বুলি ভিতৰলৈ গ'লোঁ। তোমাৰ পিছত গৈ থাকোঁ মনৰ কথা ক'ম বুলি। তোমাৰ পিছে পিছে গৈয়ে ভাবিছোঁ তোমাক প্ৰপ'জ কৰিয়ে পেলাওঁ নেকি, কিন্তু ভয়ো লাগিছে, কিজানিবা তুমি ভাল নাপাওঁ বুলি ক'বা, আৰু তোমাৰ লগত আছে লগৰ ছোৱালীবোৰ, সেইটো আগতো লাজ লাগিছে, কাৰণ যদি তুমি মোক ভাল নোপোৱা বুলি কোৱা তেতিয়াতো মই বহুত লাজ পাম। সেইকাৰণে কম বুলি ভাবি থাকোঁতে তুমি হাঁহি হাঁহি সোমাই গ'লা স্কুললৈ, আৰু মই সেইদিনাও কোৱা নহ'ল তোমাক ভাল পাওঁ বুলি, কাৰণ ভালপোৱা বস্তুটো, ভালপোৱাৰ আৱেগ এনেকৈ বুজাব নোৱাৰি। ভালপোৱাৰ আৱেগক বুজাবলৈ হ'লে বহু কষ্টৰ বিনিময়তহে ভালপোৱা পোৱা যায়।